নমস্কাৰ মৰমবন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী ইৰিগেশ্যন এণ্ড ইনফৰ্মেশ্যন সকলোকে প্ৰথমতে স্বাগত জনাইছোঁ। বহুতো ল'ৰা ছোৱালীয়ে এতিয়া কমেণ্ট পিছত কমেণ্ট ভৰি আছে যে গুৱাহাটীত গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি হৈছে। এতিয়া প্ৰশ্ন হ'ল, ল'ৰা ছোৱালীৰ মনত প্ৰশ্ন হৈছে, অভিভাৱকৰ মনত প্ৰশ্ন হৈছে, অকল গুৱাহাটীতে গৰম পৰিছে নেকি, বেলেগ ডিষ্ট্ৰিক্টত পৰা নাই নেকি? ঠিক আছে, মই তোমালোকৰ ওচৰত এটা স্পষ্টভাৱে কিছুমান কথা ক'ব বিচাৰিছোঁ যে গুৱাহাটীত গৰমৰ বাবে বিদ্যালয়ৰ যোনটো সময়সূচী সলনি কৰা হৈছে আৰু সেই সময়সূচীটো হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব তোমালোকৰ পাঠ্যক্ৰম পাঠদানবোৰ। আকৌ বেলেগ ডিষ্ট্ৰিক্টতো গৰম পৰিছে, আমি জানো যে অকল গুৱাহাটীত বুলি নহয়, সকলো ডিষ্ট্ৰিক্টতে গৰম পৰিছে। আৰু মই চৰকাৰৰ ওচৰত অনুৰোধ থাকিলে বা শিক্ষা পৰিষদৰ ওচৰত অনুৰোধ থাকিলে যে তেখেতলোকে কিবা এটা চাই বেলেগ ডিষ্ট্ৰিক্টৰ যাতে যোনবোৰ ডিষ্ট্ৰিক্টত বেছিকৈ গৰম পৰিছে, যেনেকৈ মঙলদৈ, নগাঁও, মৰিগাঁও, এইবোৰ ডিষ্ট্ৰিক্টত বহুত গৰম পৰা হৈছে। ঠিক আছে, আৰু ক'ত বা কিমান গৰম হৈছে মই নাজানো, যিহেতু মই মঙলদৈতে বহি আছোঁ। সেইকাৰণে আশা কৰোঁ চৰকাৰে আৰু শিক্ষা বিভাগে কিছু দায়িত্ব গ্ৰহণ কৰিব আৰু নিজৰ জিলাৰ উপায়ুক্ত মহোদয় ছাৰসমূহেও তেখেতলোকে এইটোৰ বিষয়ে আলোচনা কৰিব যে ল'ৰা ছোৱালীৰ যিটো গৰম পৰিছে, সেই গৰমবোৰৰ ফলত ল'ৰা ছোৱালী বহুতো ধৰণৰ বেমাৰ হ'ব পাৰে। বহুতো ল'ৰা ছোৱালী জ্বৰ, চৰ্দি, কাহ, এইবোৰ এতিয়া ছিজনটোৱে হৈছে এনেকুৱা। ঠিক আছে, সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ থাকিলে যে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰু পাঠ্যক্ৰম আৰম্ভ হ'ব লাগে। অকল গুৱাহাটী বুলি নহয়, সমগ্ৰ অসমৰ জিলাকেইখনত, অসমৰ যিমানকেইখন জিলা আছে, যিমানকেইখন বিদ্যালয় আছে, তাতে আলোচনা পাঠ্যক্ৰম সংকলন কৰিব লাগে। অকল এইটো নহয় যে LP আৰু ME খণ্ডৰখিনি কৰিব লাগে, LP আৰু ME খণ্ডৰখিনি এইখিনি কৰিব লাগে। বাকী হাইস্কুলৰখিনি নালাগে, আৰু হাইস্কুল টাইমত গ'লেই হ'ল, কাৰণ তেখেতলোকে অলপ ডাঙৰ হৈ আছে। কিন্তু সৰু বাচ্চাবোৰ বা সৰু ল'ৰা ছোৱালীবোৰ তেখেতলোকে গৰম বোলা বস্তুটো সহ্য কৰিব নোৱাৰে। সেইকাৰণে অলপ সোনকালে ক্লাছবোৰ কৰিলে সোনকালে ঘৰত আহিব পাৰে। সেইখিনিয়ে, আৰু এইখিনি থাকিলে ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। আৰু তোমালোকে মই এই ভিডিঅ'টোৰ যোনটো বেনাৰখন মই ক্ৰেডিট দি আহিছোঁ টাইম 8, ঠিক আছে, টাইম 8ক মই ক্ৰেডিট দি আহিছোঁ। তেখেতলোকৰ পৰা এইখিনি মই ডাটা সংগ্ৰহ কৰি পেলাই তোমালোকৰ ওচৰত ভিডিঅ' দিব চেষ্টা কৰিছোঁ। আৰু ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।